और ये इधर खरगोश ने टोमेटो काट रहा है इधर खत्म नहीं हुआ अभी रेडी नहीं हुआ ये सब इबलाक खुंदिब लगे माने इतनी रेडियल माने काहिनीটো गम पाइছে তো আগত কি হ'ব গম পালে ভাল এনেকা চটক ভিউৱাৰ্স আমাক লাগে মই বহুত ভাল পাওঁ এনেকা চটক ভিউৱাৰ্সক এইটো আন্ডা অমলেট বনাব আমাৰ সিংহা মণিপুৰী रेडियल माने हुआ ना यार झाल साल खान्दिब लगे এতিয়া आदा सादा নহৰু সৰু गम पाइছে তো और ये हमारा खरगोश দুইটা পার্টি আছে এইটো এটা পার্টি और এইটো আমাৰ আঙ্কল এটৰ পার্টিটো সেইখিনি আছে এটৰ শুরু হৈছে মানে এতিয়া হৈ যাব তাৰ পাছতে আমাৰটো শুরু হ'ব আঙ্কল ইয়াৰ ডাঙৰ লৰাটো কিশোৰ তাৰ ডাঙৰ লৰাটো মোৰ সমান হ'ল বোলে ছোৱালীটো নাইতো আৰু এইটো হ'ল আৰু এইটো ইয়াতে আদা সাদা নহৰু সৰু সব দিয়া হ'ল আৰু এইটো দাও পৰা হে টাক টাকৈ খান্দিম আৰু শেষ এটা ওলাই গ'ল ৰহ ভিডিঅ'টো ষ্টপ কৰিব লাগে আৰু চলা খান্দোতে মোৰ চকুতে ঝালটো লাগি গ'ল পানীটো এইটো কাৰণে এইবিলাক খালে চশমা লগাব লাগে গাইছ বৰষুণ বাপৰে ইমান বৰষুণ ডিব্ৰুগড়ে ডুবি যাব নেকি একদম শান্তি নাই ভিজি বাদ দে এইখিনি বৰষুণটো পৰি থাকিব আৰু এইখিনি আমাৰ পাটৰ দাই এতিয়া বনাই আছে মানে ইমান গুনাই কি কেলে নুগুনাইছোন এই তেলহে ৰে তেলহে হয় ভালৰটো মিঠা তেল এ পাটৰটা তেলি হে কিউ মাথা মাৰে এইখিনি তেলটো ঢালি লাই এইটো জিৰা গুড়া নাই ন ইয়াতে এই চাওক মাংসটো কেনেকৈ বনাই আমাৰ পাটৰ দা পৰা শিকলক ফৰ্মুলাটো এই চাওক প্ৰথমতে পিঁয়াজ ঢালিছে আমাৰ পাটৰ দায়ে ফৰ্মুলাটো এনেকুৱা বোলে ধনিয়া জিৰা চব ধনিয়া মিট মছলা ঢালিলেই এতিয়া কি নিয়ম জানো আৰু এতিয়া কি কৰিব ব্ৰইলাৰ মাংসটো ঠিকেই আনিছে এনেকুৱা হ'ব লাগে আজি ঢিলা মাংস মজা হ'ব এইটো খাই আজি ঠাণ্ডা বতৰত খাবলৈ বহুত মজা হ'ব গাহৰি মাংস নিমখ চিমখটো এতিয়া নেঢালে অঁ নিয়মটো এনেকুৱা নিমখ চিমখ এতিয়া নেঢালে একদম পুৰা কেৰাহী চেৰাহী চেলেকিব লাগিব আৰু দেই সেইটো বুজিছে এতিয়া আমাৰ পাটৰ দায়ে বিলাহী আৰু আলু চালু ঢালিলে মানে কুকমেন নে পুকমেন এইটো যদি খাবলৈ বেয়া কয় তাক গু খোৱাটোহে ভাল এইটো যদি খাব বেয়া কয় সি কি খাব মানে ন পাটৰ দা এইটো যদি খাবলৈ বেয়া হয়